লুচি ভাজি ক'ত খাই ল'ব আৰু পিছে কওকচোন আমি পইচা কিমান পাম বাৰু মই পইচা দিব অহা নাই নহয় মই জল জীৱন মিছনৰ পানী টেপে দিব আহিছোঁ এই চাবাই নেলাগে একো জল জীৱনৰ পানী চানী নালাগে মোক টেপো নালাগে আপুনি যাওক বাইদেউ কোন নালাগে আপুনি বাইদেউ নালাগে মোৰ বহুত কাম আছে আপুনি যাওক দেখিলে ৰাই কি অৱস্থা হ'ল ইয়াৰ পৰিণাম চাওঁ আহক ইমান পেটটো বিষাইছে কালি এগালমান মাংস চুমাই লৈছিলি নহয় এতিয়া পাইছা মজাটো আৰু খাবি মাৰা কথা নুশুনিবি মোৰ গাবি কিমান হয় হা যিমান নেখাবি বুলি ক'লত ঘৰত খাবলৈ পানী অকণমান নাই ঘৰত দমকল এটা নাই পুখুৰীৰ পানী ইমান দূৰৰ পৰা আনিবগৈ লাগে তই যে এইবোৰ কৰোঁতে অত বছৰৰ পৰা মই সেই কাপোৰ দিছোঁ আমুক দিছোঁ তামুক দিছোঁ মই কিবা কৈছোঁ জানো তহঁতক ৰাম তহঁতৰ কি ক'ব আৰু হে 12 মাহত 13 মাহ বেমাৰ মাংস এগালমান খাই লৈছে পেটৰ একদম বিষ সিজিলে এতিয়া তহঁতি কি জল জীৱন মিছন আঁচনি পোৱা নাই নেকি জল জীৱন মিছন আঁচনি এতিয়া যে আমি বেমাৰত পৰিছোঁ এই লেতেৰা পানীবোৰ খাইহে পৰিছোঁ আমাৰ বাবে চৰকাৰে উলিয়াইছে জল জীৱন মিছন আঁচনি তাৰ পানী একেবাৰে পৰিষ্কাৰ বিশুদ্ধ পানী আৰু আমি বিশুদ্ধ পানী খালেহে সুস্থ হৈ থাকিম আহিছিলে নহয় মায়ে খেদাই পঠিয়ালে আকৌ মইনো কি জানো বাৰু কচোন গাঁৱলীয়া মানুহ আহিছে চাগে পইচা দিব লাগিব সেইকাৰণে আমাৰো ক'তনো পইচা ইমানকে পাওঁ কচোন বাৰু দিবলৈ সেই পইচা নালাগে নহয় নালাগে চৰকাৰে বিনা খৰচতে আমাৰ ঘৰতে জল জীৱন মিছনৰ পানী টেপ বহাই দিব চৰকাৰে আমাৰ কাৰণেহে কৰিছে তয়ো বহাই ল'বি আৰু কথা এটা কওঁ আমি যে পৰিষ্কাৰ পানী খাব লাগে তাৰ বাদেও আমি পৰিষ্কাৰ কৰি পাত্ৰটো খাব লাগে আমি বেমাৰত আমাৰ অলপখিনি টকা খৰচ হয় নে তাত পৰিষ্কাৰ পানী তয়ো বহাই ল'বি আৰু গাঁৱৰ বাকীবোৰ মানুহকো ভালদৰে বুজাই কবি যে আমি সদায় পৰিষ্কাৰ পানী খাব লাগে আৰু পৰিষ্কাৰ কৰি আমি পাত্ৰটো খাব লাগে কাম কৰি নহ'লে বাৰ্তা আহিছিলে মানে আকৌ মাতি দিবি বহাই থৈ যাব এই গাঁৱৰ মানুহ যোনে খেলি পঠাইছিলে আকৌ বহাই থৈ যাব ঠিক আছে মই কৈ দিম এতিয়া মই যাওঁ হেল্ল' প্ৰথমে পানী টেপ দিবলৈ আহোঁতে খেদি দিলে শেষত আকৌ মাতিব লগাই হ'ল আহকচোন ইয়াৰ পাছত কি হ'ল চাওঁ আহক কি কৰিছে আবেলি পানী গিলাচ খাবলৈ এতিয়া গিলাচত টেপৰ তলত দি থৈছোঁ আবেলি খাবলৈ আকৌ এতিয়া থৈছে যে তোৰ কথা শুনি পানী টেপ বহালোঁ এতিয়া পানী নোলায় কি যে জলাজনৰ টেপ বহালে নাজানো দেই এইটো বৰ বেয়া কথা হৈছে ৰ'ব মই ফোন এটাকে কৰোঁ হেল্ল' কওকচোন এই টেপৰ যে পানী নাই কি মানে এইটো মোৰ গাত দুখ নহয় আপোনালোকৰ গাতহে দুখ আপোনালোকে যদি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পানী টেপটো খুলি থয় এই পানী ক'ৰ পৰা পাবহে আৰু মই এই কামটো এনেও এৰিমেই তহঁতক চৰকাৰে লেটাৰ দিয়া নাই জানো তাতে আকৌ 6,500 টকাও দিছে হয় নেকি মই চোন গমেই পোৱা নাই মই কামটো ভালকে কৰিম আপোনালোকে পানী পাই যাব চিন্তা নকৰিব হ'ব দে এতিয়া শুনিলে এই মানুহজনে ক'লে নহয় আপোনালোকে সেই মানুহবোৰে বোলে টেপৰ পানীটো একদম খুলি থৈ দিয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইটো ক'ব আপোনালোকে আকৌ এইফালে মানুহখিনিও নেপায় চাগে আপুনি ক'ব আগৰ পৰা সেই মানুহৰ যে টেপৰ পানী খুলি নথ'বলৈ যেতিয়া লাগে তেতিয়াহে খুলিব বুলি দেই হ'ব আহিব এনেই পানী খৰচ কৰিব নালাগে নহয় ঠিক আছে কৈ দিব ভালকৈ এতিয়া দেখিলে পানী টেপ লগোৱাৰ পাছত কি হ'ল আৰু এটা মুখ্য ভূমিকা আছে চাওঁ আহকচোন কি কৰি আছ এই গা ধুবলৈ ৰৈ আছো পানীয়ে অহা নাই কিয় তই পানী দিয়া মানুহ নে চৰকাৰী মানুহ নহয় মই আত্মসহায়ক গোটৰ মানুহ চৰকাৰে আমাক ট্ৰেইনিং
এতিয়া বুজিলে জল জীৱন সফল কৰোঁ আহক ৰাইজ আহক ওচৰ চাপি আমাৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনালোঁ শ্ৰদ্ধাৰ দৰ্শকবৃন্দ আপোনালোকলৈ আমাৰ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে এটা বাৰ্তা কঢ়িয়াই আনিছিলে সেই বাৰ্তা আপোনালোকলৈ বিতৰণ কৰিছে জল জীৱন মিছন আহক আমি চৰকাৰে দিয়া এই সুবিধা গ্ৰহণ কৰি আমি আমাৰ প্ৰাণ বচাওঁ আমাৰ জীৱন সুস্থ আৰু সবল কৰি জীয়াই ৰখাত সহায় কৰোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি আমাৰ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে বাটৰ নাট প্ৰদৰ্শন কৰিলে এই নাটৰ জৰিয়তে চৰকাৰী জল জীৱন আঁচনিখনৰ সম্পৰ্কত আমাৰ সমজুৱাসকলক অৱগত কৰিবলৈ চেষ্টা কৰা হ'ল জল জীৱন আঁচনিৰ জৰিয়তে আমাৰ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান চৰকাৰে সুলভ কৰি তুলিছে গতিকে এই আঁচনিখন সকলোৱে গ্ৰহণ কৰি সুস্বাস্থ্য আৰু সবল জীৱনৰ অধিকাৰী হ'বলৈ সকলোৱে চেষ্টা কৰা উচিত আমি যিহেতু বিনামূলীয়াকৈ এই পানী যোগান চৰকাৰৰ তৰফৰ পৰা পাইছোঁ গতিকে বিশুদ্ধ পানী আমি সকলোৱে গ্ৰহণ কৰিবৰ কাৰণে এই আঁচনিখনৰ বিষয়ে আমি সকলো কথা জানিব লাগিব এই তথ্যখিনি আগবঢ়াবৰ কাৰণে আমাৰ ছাত্ৰীসকলে আজি বাটৰ নাট প্ৰদৰ্শন কৰিলে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী এই বাটৰ নাটখনৰ উদ্দেশ্য আমাৰ এইটোৱে আছিলে আমি ভাবিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে আমাৰ সমজুৱাসকললৈ এই বাৰ্তা প্ৰেৰণ কৰিব পাৰিলে যে বিশুদ্ধ খোৱা পানীয়েহে আমাৰ জীৱন সবল আৰু সুস্থ কৰি তুলিব আহক আমি চৰকাৰী জল জীৱন আঁচনিৰ জৰিয়তে আমাৰ সুস্বাস্থ্য বৰ্তাই ৰাখি এখন সবল সমাজ গঢ়ি তোলাত সহায় কৰোঁ ধন্যবাদ